ইফালে আমাৰ পুৱাৰ ব্ৰেকফাষ্ট আছে লুচি আৰু মিঠাই আছে। আসসালামুআলাইকুম নমস্কাৰ হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই চেনেল এছপি ফুড ৰেচিপি আপোনালোকক স্বাগতম জনালোঁ। আজি মই নতুন এটা ভিডিঅ' লৈ আহিলোঁ, তেতিয়া চাওক মোৰ ভিডিঅ'টো। আৰু মই দিনত কিবা কিবি কৰিলোঁ সেইখিনি অকণমান আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ, তেতিয়া চাওক। আৰু প্লিজ আপোনালোকক অনুৰোধ কৰি কৈছোঁ মোৰ ভিডিঅ'টো পূৰা চাব আৰু লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু নিজৰ বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰিব। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাব ভালদৰে। চাহ পানী খোৱাৰ পিছত এয়া মই কাপোৰ ধুবলৈ দি দিছোঁ মেচিনত। আৰু ইফালে মই ৰাইচখিনি কুক হ'বলৈ দি দিছোঁ ৰাইচ কুকাৰত। আৰু দালিখিনি মই তিয়াই ৰাখিছোঁ, চাহপাতখিনি এনেকৈ ভালদৰে ৱাশ্ব কৰি এনেকৈ ৰেডি কৰি ৰাখিছোঁ। আৰু এয়া হ'ল চাউল ধোৱা পানীখিনি মই ভালকৈ থৈ দিওঁ, এইখিনি ফুলৰ টবত দি দিম। এয়া মই দি দিলোঁ ফুলৰ টবত, অলপ অলপকৈ দি আছোঁ। তেতিয়া আপোনাৰ ফুলৰ টপত ফুলখিনি গ্ৰ'থ হৈ যাব, গছৰ কাৰণে খুব ভাল হয় এটা। আৰু এয়া মোৰ মানি প্লাণ্ট পানীখিনি শুকাই গৈছে, ইয়াত পানী এড কৰিব লাগিব। আৰু এয়া মই চাহপাতিখিনি ফুলৰ টপত দি দিম, তেতিয়া গছখিনি গ্ৰ'থ হোৱাত সহায় কৰিব। বা চাহপাতখিনি বহুত সাৰুৱা হয়। পিঁয়াজ দিছোঁ, কালি জিৰা আৰু আছে গোটা জিৰা। আৰু এয়া হ'ল ভোল, এই ভোল দি আজি মই কণীখিনি বনাম। এয়া বইল কৰি ৰাখিছোঁ আৰু দাইল ইয়াত বইল হৈছে, দাইলখিনি এয়া মই এইখিনি দি দিম। আৰু নহৰু লৈছোঁ 4টাৰ কলি, নহৰুৰ কলি আৰু অকণমান আদা লৈছোঁ, এইখিনি আদা পুৰা পেষ্ট কৰি ইয়াত দি দিম। ইয়াত মই হালধি, নিমখ আৰু ধনিয়াৰ গুড়ি দি দিছোঁ। এতিয়া এইখিনি লৰাই চৰাই ঢাকনটো লগাই দিম। দালিখিনি ৰেডি হৈ গ'ল, পানী দিছোঁ বইলত, পিঁয়াজ দিছোঁ, কেঁচা জলকীয়া দিছোঁ। আৰু এটা কথা মন কৰিব, দালি প্ৰেছাৰত দিলে যদি বুৰবুৰি পানী উঠে তেনেহ'লে আপুনি 1 চামুচ পৰিমাণ মিঠাতেল ইয়াত দি দিব মিঠাতেল পাৰে, বা ৰিফাইন তেল যিকোনো দি অইল দিব পাৰে। আৰু নহ'লে এটা চামুচ, নহ'লে এনেকৈ এটা চামুচ এনেকৈ পেলাই দিব। তেতিয়াহ'লে আৰু বুৰবুৰি নুঠে, পানীখিনি ওপৰলৈ নাহে, ভালেই হৈ যাব। আৰু চিটিবিলাক দিয়াত ভাল হৈ যাব, তেতিয়া পানী আৰু নুঠে ওপৰত হয়। এতিয়া ইয়া হৈ গ'ল, এতিয়া মই প্ৰেছাৰৰ মুখখন ভালদৰে লগাই দিম। এইটো এটা কিচেনৰ বাবে বহুত ধুনীয়া টিপছ হয়। ইফালে ড্ৰাই হৈ আছে কাপোৰখিনি, আৰু ইয়াত মই কাপোৰ ব্লেক দি দিম। এয়া মই কণীখিনি ইয়াত দি দিছোঁ, আৰু এটা কণী মই এনেই কাট কৰি দি দিছোঁ, যাতে মিক্স হ'লে ধুনীয়া লাগিব। এয়া হ'ল, আৰু ইফালে মোৰ দাইলখিনি হ'বলৈ ধৰিছে। আৰু ইয়াত কেইটামান বাদাম লৈছোঁ, নৰ্মেল বাদাম, এইখিনি মই এটা পেষ্ট বনাম, ইয়াত দি দিম। বাদামখিনি এনেকৈ পেষ্ট কৰি লওঁ। এয়া মই বাদামখিনি এয়া পেষ্ট হ'ল, কৰি লওঁ, নৰ্মাল বাদাম হয় এইখিনি, কিন্তু পেষ্ট কৰি দি দিলোঁ। মই এইখিনি ৰ'দত শুকাইছোঁ, এয়া এইখিনি পেষ্ট কৰি দি দিলোঁ। আৰু গাইছ, মই ক'বলগীয়া এতিয়া একো মই নাই, লাষ্টত ইমান গৰম যে মছলাখিনি ধুনীয়া এড কৰি লাগিছিল। দিম। আৰু এটা কণী যিহেতু জিৰা কাট গুড়ি দি কৰি দিছোঁ, ভাল কৰি মিক্স কৰিছোঁ চব্জিৰ লগত, এতিয়া হৈ যাব। সেইকাৰণে বহুতো অসাধাৰণ এটা সোৱাদ এয়া আহিছে পাপৰ মই ফ্ৰাই কৰিলোঁ, চব্জিখিনিত, আৰু চব্জিখিনি মোৰ বহুত হৈ ধুনীয়া গৈছে। লাগিছে। আৰু এতিয়া মই কাঠবাদাম আৰু খাই এয়া আছোঁ। হ'ল কাঠবাদাম, মই পুৱাৰ ভাগত কাঠবাদাম খোৱাই নাই, সেইকাৰণে ভাবিলোঁ কাঠবাদামকেইটা খাই কি লওঁ। ধুনীয়া হৈছে। এয়া মই পূৰা ভাতখিনি ৰেডি কৰিলোঁ, আৰু খাই বৈ আজৰি হোৱাৰ পিছত মই টেবুলখন চাফা কৰিলোঁ। আৰু চাফা কৰিলে দেখাতো ভাল লাগে আৰু নিজকো ভাল লাগে, সেইকাৰণে ভাবিলোঁ অলপমান দেখাই দিওঁ। আপোনালোকে যিহেতু মোৰ ফেমিলি ন, সেইকাৰণে মই ভাবিলোঁ যে অলপমান দেখাই দিওঁ। এয়া চাওক, পূৰা ভিউটো ধুনীয়া লাগিছে, চাফ চিকুণ কৰিলে ধুনীয়া লাগে। এয়া মই কিচেনটো চাফা কৰিলোঁ, পূৰা চাফ চিকুণ কৰি ৰাখিলোঁ। আৰু চাফ চিকুণ কৰাৰ পিছত মোৰ এটা কাম আছে যে আজি কেক বনোৱা কথা আছে। মাইনাই মোক 3-4 দিন হ'ল কৈ আছে যে এটা কেক বনোৱা। ভাবিলোঁ যে আজি এটা কেক বনাওঁ, ড্ৰাই ফ্ৰুটৰ কেক, পূৰা হেল্ডি হয় কেকখিনি। আৰু ইয়াত কাঠবাদাম, কাজু বাদাম মই সৰু সৰু কাট কৰি দি দিছোঁ, কিচমিচ দি দিছোঁ। আৰু এতিয়া ইয়াত আছে কলা তিল আৰু বগা তিল দুয়োটাই মিক্স কৰি এইখিনি ভালদৰে এটা কেক বনাইছোঁ। আৰু এয়া চাওক, অভেনত পূৰা হৈ গৈছে, আৰু কেকটো মোৰ বহুত স্পঞ্জি হৈ গৈছে।
আৰু খোৱাত যে ইমান সুস্বাদু হৈছে, বহুত ধুনীয়া হৈছে। ইয়াত কণী দিছোঁ, 2টা কণী, গাখীৰো আছে। ভিডিঅ'টো সামৰণি মাৰিছোঁ, আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত। তেতিয়াহ'লে বাই বাই, টেক কেয়াৰ। আৰু এতিয়া আমাৰ ঘৰত যিহেতু নিউ বৰ্ণ বেবী আহিছে, সেইকাৰণে অকণমান ভিডিঅ' কৰাত বা মোৰ আপলোডত দিয়াত অলপমান অসুবিধা হৈছে। তথাপিও চেষ্টা কৰিম যাতে ভিডিঅ'টো ডেইলি দিব পাৰোঁ। ডেইলিটো নহ'ব, এদিনৰ পিছত এদিন যাতে দিব পাৰোঁ। আৰু আপোনালোকৰ কেৱল আশীৰ্বাদ লাগে আৰু দোৱা লাগে যাতে মই আগুৱাই যাব পাৰোঁ।